हेलो स्टूडेंट्स एनसीईआरटी केमिस्ट्री एप चेनेलटले तुम्हालोকক स्वागतम जनाइছো। आजिर এই ভিডিওটোত আমি আলোচনা কৰিম ইলেক্ট্ৰোকেমিষ্ট্ৰি উদাহৰণ 3.10 উদাহৰণ 3.10 এটো কৰি দি আছে। তোমালোকে এটো প্ৰ্যাকটিছ কৰিবা। মই তোমালোকক বুজাই দি আছো। কোৱেশ্চনটো চোৱা 1.5 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ ব্যৱহাৰ কৰি 10 মিনিট সময়ৰ ভাৱে কপাৰ সালফেটৰ দ্ৰব্য এটাৰ কি কৰা হৈছে বিদ্যুৎ বিশ্লেষণ ঘটোৱা হৈছে। ক্যাথোডত উৎপন্ন হোৱা কপাৰৰ ভৰ গণনা করা। সো এই কোশ্চেনটা বহুত ইম্পর্টেন্ট, পরীক্ষাতে এটা প্রায় দেখা যায়, এটা ফাইনাল এক্সামের কারণে বহুত ইম্পর্টেন্ট হয়ে যাব। এতে সোয়া দিয়ে আছে সময় t = কিমান দিয়ে আছে 10 মিনিট দিয়ে আছে। এতে 10 মিনিটক যদি সেকেন্ডলে আমি কনভার্ট করো, 10 মিনিটক যদি আমি সেকেন্ডলে কনভার্ট করো, সোয়া 10 ইনটু 60 সেকেন্ড হবে। ইয়াতে 60 সেকেন্ড 10 ইনটু 60 সেকেন্ড কিমান হ'ব 600 সেকেন্ড, অর্থাৎ 10 মিনিটক সেকেন্ডলে কনভার্ট করলে কিমান পালো 600 সেকেন্ড। আর সব কোশ্চেনত দিয়ে আছে বিদ্যুৎ প্রবাহ, অর্থাৎ বিদ্যুৎ প্রবাহ কারেন্ট আই ইন্টেন্সিটি এটো কিমান দিয়ে আছে 1.5 এম্পিয়ার দিয়ে আছে। গতিকে আধানৰ মানটো উলিয়াই ল'ব লাগিব। আধানৰ ফর্মুলা Q = I × T, এটা আমি জানো। I মানে কি ইন্টেন্সিটি বা বিদ্যুৎ প্রবাহ, T মানে কি টাইম ইন সেকেন্ড। সো I যেটো এম্পিয়ার, বিদ্যুৎ প্রবাহৰ মান দিয়ে আছে 1.5 এম্পিয়ার, আৰু টিৰ মান সময়ৰ মান কিমান দিয়ে আছে 600 সেকেন্ড। গতিকে 1.5 × 600 পূৰণ কৰিলে কিমান পাম আমি 900 কুলম, অর্থাৎ 900 কুলম। ইয়াতে চোৱা যেটো বিদ্যুৎ প্রবাহৰ একক কি আছিল এম্পিয়ার, আৰু সময়ৰ একক কি সেকেন্ড। এম্পিয়ার আৰু সেকেন্ড, অর্থাৎ এম্পিয়ার = কুলম পার সেকেন্ড, অর্থাৎ 1 সেকেন্ডত কিমানখিনি কারেন্ট প্রবাহিত হয় তাক কি বুলি কোৱা হয় এম্পিয়ার বুলি কোৱা হয়। সেই কাৰণে এম্পিয়ার আমি কি লিখিব পাৰো কুলম / সেকেন্ড, অর্থাৎ কুলম আৰু সেকেন্ডক আমি এম্পিয়ার বুলি এম্পিয়ারক কুলম আৰু কুলম পার সেকেন্ড বুলি ক'ব পাৰো। এতে এম্পিয়ার ইনটু সেকেন্ড আছে, তাৰ মানে কি হ'ব কুলম হ'ব। ওকে, আৰু এনেই তোমালোকে ক'ব পাৰিবা আধানৰ একক কি কুলম। এটা যদি তোমালোকৰ মনত নাথাকে তথাপি তুমি আধানটো চাবা কি উলিয়াব লগা হৈছে আধানৰ একক কি কুলম, ডাইৰেক্ট এককটো লাষ্টত দি দিলে হ'ল। নাও কপাৰ 2+ বিজাৰণৰ ক্ষেত্ৰত ৰাসায়নিক বিক্ৰিয়াটো হ'ল। এটা চাও কপাৰ 2+ বিজাৰণ আমাৰ কি কোশ্চেনত কি কৈছে চাও কপাৰ সালফেটৰ বিদ্যুৎ বিশ্লেষণ। এতে কি লিখা আছে কপার সালফেটৰ বিদ্যুৎ বিশ্লেষণ। এটা কপার সালফেটৰ পৰা দুটা আয়ন উৎপন্ন হ'ব, এটা হ'ব কপাৰ 2+ আৰু এটা হ'ব সালফেট 2-। সালফেটৰ পৰিমাণটো উলিয়াব কোৱা নাই, আমাক কপাৰ কিমানখিনি ক্যাথোডত উৎপন্ন হৈছে বা জমা হৈছে সেইখিনি উলিয়াব লাগে। সেইকাৰণে কপাৰ 2+, এটা কপাৰ 2+ আকৌ কি আয়নীয় ৰূপত আছে। গতিকে আয়নীয় ৰূপত আমি জমা যেটো হ'ব এইটো পৰিমাণ আমি নাপাওঁ, আয়নৰ ৰূপত জমা নহ'ব। গতিকে এইটো কি আয়নৰ পৰা বিজাৰিত কৰি কি ধাতুলৈ পৰিৱৰ্তন কৰিব লাগিব। সেইকাৰণে কপাৰ 2+ পৰা কপাৰলৈ বিজাৰিত কৰিব লাগিব। ওকে, গতিকে চোৱা নাও কপাৰ 2+ বিজাৰণৰ ক্ষেত্ৰত ৰাসায়নিক বিক্ৰিয়াটো হ'ল। এটা কপাৰ 2+ কিমানখিনি জমা হৈছে এটাতো প্ৰশ্ন সোধা নাই, প্ৰশ্ন সুধিছে কপাৰ কিমানখিনি জমা হৈছে। গতিকে কপাৰ 2+ক নিশ্চয় কি কৰিব লাগিব কপাৰ সলিডলৈ পৰিৱৰ্তন কৰিব লাগিব। গতিকে কপাৰ 2+ ইয়াতে দুটা পজিটিভ, তেনেহ'লে কি দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব। গতিকে কপাৰ সলিডলৈ পৰিৱৰ্তন হ'লে এইটো কি বিজাৰণ প্ৰক্ৰিয়া, কাৰণ কপাৰ 2+ পৰা কপাৰ সলিডলৈ পৰিৱৰ্তন হৈছে। ইয়াত কপাৰৰ জাৰণ অৱস্থা কিমান +2, ইয়াতে কপাৰৰ জাৰণ অৱস্থা কিমান 0, অৰ্থাৎ বেছি জাৰণ অৱস্থাৰ পৰা অর্থাৎ জারণ সংখ্যার কি পাইছে হ্ৰাস পাইছে, +2 পৰা 0লৈ পৰিৱৰ্তন হৈছে। সেইকাৰণে এইটো কি বিজাৰণ হৈছে। জাৰণ সংখ্যাৰ বৃদ্ধি পালে তাক কি বুলি কয় জাৰণ বুলি কোৱা হয়, আৰু জাৰণ সংখ্যাৰ যদি হ্ৰাস পায় তেনেহ'লে তাক কি বুলি কয় বিজাৰণ বুলি কোৱা হয়। ইয়াতে কপাৰৰ জাৰণ অৱস্থা কিমান +2, ইয়াতে কিমান 0, তেনেহ'লে হ্ৰাস পালে। গতিকে এইটো কি বিজাৰণ বিক্ৰিয়া। গতিকে 2+ থকাৰ কাৰণে কি দুটা ইলেক্ট্ৰন ইয়াতে গ্ৰহণ কৰিব। কপাৰ 2+এ দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি কপাৰ সলিডলৈ বিজাৰিত হৈছে। গতিকে এইটো হ'ল আমাৰ বিক্ৰিয়া। এতিয়া সব বিক্রিয়াটোৰ পৰা আমি কি পাই, ইয়াতে যদি মূল কনসেপ্ট আমি এপ্লাই কৰো, মূল কনসেপ্টটো চোৱা ইয়াতে কি 1 আছে, 1 মোল কপাৰ 2+এ 2 মোল ইলেক্ট্ৰনৰ লগত বিক্ৰিয়া কৰি বা 2 মোল ইলেক্ট্ৰন গ্ৰহণ কৰি কি কৰিছে 1 মোল কপাৰ সলিড উৎপন্ন কৰিছে। ইয়াতে যদি মোল বুলি কয় ইয়াতে মোল বুলি ক'ব লাগিব, ইয়াতে 2 মোল। গতিকে আৰু 2 মোল মানে কি 2 ফেৰাড, আমি জানো 1 মোল ইলেক্ট্ৰন আধান কি বুলি কয় 1 ফেৰাডে বুলি কোৱা হয়। গতিকে 2 মোল ইলেক্ট্ৰন মানে কি হ'ব 2 ফেৰাডে। 1 ফেৰাডৰ ভ্যালু কিমান 96487 কুলম বা 96500 কুলম। ওকে, বিক্রিয়াটোৰ পৰা আমি কি পাওঁ 2 ফেৰাড আধানে 1 মোল কপাৰ উৎপন্ন কৰে। 2 ফেৰাড আধানে অৰ্থাৎ 2 মোল ইলেক্ট্ৰন ইয়াতে ব্যৱহাৰ হৈছে। তাৰমানে কপাৰ 2+ক বিজাৰিত কপাৰলৈ বিজাৰিত কৰিবলৈ কিমান মোল ইলেক্ট্ৰনৰ প্ৰয়োজন 2 মোল ইলেক্ট্ৰন। আমি জানো 1 মোল ইলেক্ট্ৰন কি 1 ফেৰাডে, গতিকে 2 মোল ইলেক্ট্ৰন কিমান হ'ব 2 ফেৰাডে, অৰ্থাৎ এইটো কি আধানৰ পৰিমাণ। 2 ফেৰাড আধানে কি কৰিছে 1 মোল কপাৰ উৎপন্ন কৰিছে। 1 মোল মানে কি কপাৰৰ আগত কি 1 আছে, মোল হিচাপত যদি আমি কনসিডাৰ কৰোঁ। সো 2 ফেৰাড আধানে 1 মোল কপাৰ উৎপন্ন কৰে। বিক্রিয়াটোৰ পৰা আমি লিখিব পাৰিছোঁ
এতিয়া চোৱা 2 ফ্ৰাড আদানে উৎপন্ন কৰা কপাৰৰ পৰিমাণ কিমান 63 গ্ৰাম কাৰণ কপাৰৰ যেটা এটমিক মাছ পাৰমাণবিক ভৰ কিমান 63 গ্ৰাম এটো কোৱেশ্চনত দিয়া থাকিব 63 গ্ৰাম এতিয়া 63 গ্ৰামটো ক'ৰ পৰা আহিছে মোল কনসেপ্টৰ পৰা আহিছে যেটো মোলৰ ধাৰণ অৰ্থাৎ যিমানখিনি ইয়াতে আধান প্ৰয়োজন হয় ইয়াতে 2 ফ্ৰাড আদান প্ৰয়োজন হৈছে গতে 2 ফ্ৰাড আদান প্ৰয়োজন হলে কিমানখিনি কপাৰ জমা হয় 1 মোল কপাৰ আৰু এইখিনি কাৰ সমান পাৰমাণবিক ভৰৰ সমান গতিকে পাৰমাণবিক ভৰ কিমান দিছে 63 গ্ৰাম কপাৰৰ পাৰমাণবিক ভৰ কিমান 63 সেই কাৰণে কি লিখিব পাৰো 2 ফ্ৰাড আদানে উৎপন্ন কৰা কপাৰৰ পৰিমাণ কিমান হ'ব 63 গ্ৰাম ওকে implies 2 ফ্রাডের মানে কি 2 into 96487 কুলম 1 ফ্রাডের মান কি 96487 কুলম 2 ফ্রাডের মানে কি পূরণ হবে সো 2 into 96487 কুলম আদান উৎপন্ন করা কপার পরিমাণ কি 63 গ্রাম হবে কারণ 2 ফ্রাডের পরিমাণ 63 জাস্ট এটো ফ্রাডৰ ঠাইতে ভ্যালুটো দিয়া হৈছে গতিকে এটোই থাকিব এতিয়া 1 কুলম্বৰ কাৰণে কিমান হ'ব 1 কুলম আদানে উৎপন্ন কৰা কপাৰৰ পৰিমাণ কিমান হ'ব কম হ'ব এই কাৰণে কি ডিভাইড কৰা হৈছে 63 ডিভাইড বাই 2 into 96487 গ্ৰাম ইয়াতে গ্ৰাম হ'ব কাৰণ কপাৰৰ পৰিমাণটো কি গ্ৰামত কিমানখিনি কপাৰ জমা হৈছে বুলি কোৱেশ্চনত সুধিছে সেই কাৰণে কি লিখিব লাগিব গ্ৰাম লিখিব লাগিব এককটো এতিয়া 900 কুলম ক'ৰ পৰা আছে আধানৰ পৰিমাণ আমি উলিয়াই লৈছো সেই কাৰণে কি আধানৰ মানটো উলিয়াই ল'ব লাগিব আধানৰ মান উলিয়াই তাৰ পিছত তুমি কি ঐকিক পদ্ধতিৰে এনেকৈ সমাধান কৰিব পাৰিবা একেবাৰে ইজি মান টান নহয় সো 900 কুলম আদানে কি কৰিছে উৎপন্ন কৰা কপাৰৰ পৰিমাণ কিমান হ'ব বেছি হ'ব সেই কাৰণে কি 63 ডিভাইড বাই 2 into 96487 গ্ৰামৰ লগত কি 900 কুলম এখিনি কি পূৰণ কৰিব লাগিব ওকে গতিকে ইয়াৰ লগত এটো পূৰণ কৰিলে কিমান পাও 56700 আৰু দুৰৰ লগত 96487 কুলম এটো যদি পূৰণ কৰো 192974 গ্ৰাম আমি পাও এই দুটা ডিভাইড কৰিলে সমাধান কৰিলে আমি পাও 0.2938 গ্ৰাম অৰ্থাৎ উৎপন্ন হোৱা কপাৰৰ পৰিমাণ কিমান হ'ব আমাৰ 0.2938 গ্ৰাম এতিয়া সো ইয়াতে এটা কোৱেশ্চন তোমালোকৰ আবিৰ্ভাৱ হ'ব পাৰে মনত সো 96487 কুলম এতে সো এতে 96487 ৰ ঠাইত 96500 কুলম এটো দি কৰিব পাৰা এটো দি কৰিলে সো দুটা 0 ইয়াতে দুটা 0 কি ক্যান্সেল যাব অলপ কটাকটি কৰাটো সুবিধা হ'ব হেতু দি কৰিবা কিন্তু ইয়াৰ যেটো আনসাৰত দি আছে এনসিআরটি লাষ্টৰ ফালে কিতাপৰ লাষ্টৰ ফালে যেটো আনসাৰ দি আছে এটো দি আছে অৰ্থাৎ 96500 কুলম দি কৰিলে এনেকৈ হ'ব 0.29 অলপ ইয়াতে পৰিৱৰ্তন হ'ব গতিকে দুয়োটাই শুদ্ধ হ'ব গতিকে এইটো হল আমাৰ আনসাৰ এটা তোমালোকে অলপ ভালকৈ প্ৰেক্টিস কৰিবা এটা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ লগত জড়িত আৰু বেলেগ কোৱেশ্চন দিব পাৰে কনসেপ্টৰ ওপৰত ভিত্তি কৰি তাৰ পিছতটো চোৱা তাৰ পিছৰ কোৱেশ্চনটো কি দি আছে পাঠস্থ প্ৰশ্নমালা চোৱা 3.10 আৰু 3.11 3.12 পাঠস্থ প্ৰশ্নমালা এই লেসনৰ আগত যিবোৰ আছে সেইবিলাক মই আলোচনা কৰিছো তোমালোকে সেইবিলাক চাই ল'ব পাৰিবা ওকে সো এতিয়া আমি আলোচনা কৰিম 3.10 3.11 3.12 চোৱা তিনিটা ইয়াৰে 3.10 এটো ইম্পৰ্টেন্ট 3.12 এটো ইম্পৰ্টেন্ট আছে এতে সো 3.10 কি কৈছে 0.5 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ 2 ঘণ্টাৰ ভাৱে ধাতব পৰিবাহীৰ মাজেৰে চালিত কৰিলে কিমানটা ইলেক্ট্ৰন প্ৰবাহিত হ'ব অৰ্থাৎ কিমানটা ইলেক্ট্ৰন প্ৰবাহিত হোৱা ইলেক্ট্ৰনৰ সংখ্যা উলিয়াব লাগে চোৱা এটো মই সমাধান কৰিছো তোমালোকক বুজাই দি আছো তোমালোকে লিখি লবা চোৱা 3.10 গিভেন দি আছে কোৱেশ্চনত কি দি আছে বিদ্যুৎ প্ৰবাহ আই বিদ্যুৎ প্ৰবাহ কিহেৰে বুজোৱা হয় আই ইন্টেন্সিটি 0.5 এম্পিয়াৰ এটো কোৱেশ্চনত দিয়া আছে ওকে সময় টি কিমান দি আছে 2 ঘণ্টা এতিয়া 2 ঘণ্টা কি কৰিব লাগিব সেকেন্ড লৈ কনভাৰ্ট কৰিব লাগিব তে 2 ঘণ্টা প্ৰথমতে কি মিনিট লৈ তাৰ পিছত আকৌ সেকেন্ড লৈ সেই কাৰণে কি 16 to 60 দিব লাগিব কাৰণ 60 মিনিটত কি হয় 1 ঘণ্টা আকৌ 60 সেকেন্ডত কিমান হয় 1 মিনিট হয় গতিকে দুটো 60 into 60 ইয়াতে কৰিব লাগিব ওকে সো 2 into 60 into 60 এটো পূৰণ কৰিলে আমি কি 720 7200 সেকেন্ড আমি পাই গলো এইখিনি আমি সময়ৰ পৰিমাণ পাই গলো আগৰ নিচিনা সেম সো আগত অলপ আগতে যেটা एग्जांपल কৰিলো গতিকে আধান কিউ আধানৰ ফৰ্মুলা কি I into t ওকে সো I ৰ মান কিমান দি আছে 0.5 এম্পিয়াৰ আৰু t ৰ ভ্যালু কিমান উলিয়াই লৈছো 7200 সেকেন্ড এতিয়া সো এই দুটা পূৰণ কৰিলে কি বা 3600 কুলম অৰ্থাৎ 3600 কুলম ইয়াতে আধানটো এম্পিয়াৰ আৰু সেকেন্ড এই দুটা মিলি কি হয় কুলম হয় ওকে এতিয়া উই নো দ্যাট ইয়াতে সোৱা 96487 কুলম অৰ্থাৎ 1 ফ্ৰাডৰ ভ্যালুটো কিমান হ'ব 96487 কুলম 96487 কুলমত কিমানটা ইলেক্ট্ৰন থাকিব 1 মোল ইলেক্ট্ৰন থাকিব ওকে 1 ফ্ৰাডে মানে কি 1 মোল ইলেক্ট্ৰন 2 ফ্ৰাডে মানে কি 2 মোল ইলেক্ট্ৰন 3 ফ্ৰাডে মানে কি 3 মোল ইলেক্ট্ৰন গতিকে 1 ফ্ৰাডে ইকুৱেল 1 মোল ইলেক্ট্ৰন এটা তোমালোকে লিখিলো পাৰা লিখিলো চলিব মই তোমালোকক বুজাই দি আছো 1 মোল 1
1 ফেরাডে ইকুয়াল কি হবো 1 মোল ইলেকট্রন 1 ফেরাডে মানে কি 96487 কুলম দ্যাট মিন্স 1 মোল ইলেকট্রনের ভ্যালু কিমান 6.022 ইন্টু 10⁻23টা ইলেকট্রন অর্থাৎ 1 মোলত কিমানটা ইলেকট্রন থাকে 6 অ্যাভোগাড্রোর নাম্বার সমান যেটা হল 6.022 ইন্টু 10⁻23 ওকে এতিয়া 96487 কুলমৰ কাৰণে যদি ইমানটা ইলেকট্ৰন থাকে 1 কুলমৰ কাৰণে কিমান হ'ব নিশ্চয় কমিব সেই কাৰণে কি ডিভাইড কৰিব লাগিব 6.022 ইনটু 10⁻23 ডিভাইড বাই 96487 এতটা ইলেকট্ৰন ওকে এতিয়া 3600 কুলমত আমি এটো উলিয়াব লাগিব কাৰণ ইয়াতে আধানৰ পৰিমাণ কিমান উলিছে অৰ্থাৎ ইমানখিনি আধান যদি প্ৰবাহিত হয় সেই ধাতব পৰিবাহীৰ মাজেৰে তেনেহলে কিমানটা ইলেকট্ৰন প্ৰবাহিত হ'ব এটো দিছে ওকে 3600 কুলমৰ কাৰণে কিমান হ'ব সোৱা 6.022 ইনটু 10⁻23 ডিভাইড বাই 96487 ইনটু 3600 টো জাস্ট ইয়াৰ লগত পূৰণ কৰি দিলে হল এতিয়া সোৱা 6.022 ইনটু 3600 এই দুটা যদি আমি ইনটু পূৰণ কৰো কিমান আহে 21679.2 এটা তোমালোকে প্ৰ্যাকটিছ কৰিবা আৰু তলত আমাৰ কিমান থাকিল 96487 আৰু ইনটু 10⁻23 ইমানটা ইলেকট্ৰনকে এতিয়া 21679.2 যদি 9647 ডিভাইড কৰা হয় কিমান পাম 0.2246 ইনটু 10⁻23 ইমানটা ইলেকট্ৰন এতিয়া 0.225 এতে তিনি ঘর রাখা হয়েছে সোয়া এতে 4 ঠাইত কি লিখা হয়েছে 55 কি হল সো 4 পিছৰ যেটো সংখ্যা আছে 6 এটো কি 5 কৈ ডাঙৰ এতিয়া 5 বা 5 কৈ যদি ডাঙৰ হয় তাৰ আগৰ সংখ্যাটোত কি কৰিব লাগে এটো আমি এক যোগ দিব লাগে এই কাৰণে কি 4 লগত এক যোগ কৰি 5 কৰা হৈছে ইনটু 10⁻23 এতিয়া সো সাইন্টিফিক নোটেশন অৰ্থাৎ বিজ্ঞানসন্মত লিপি যদি আমি লিখো তেনেহলে কি লিখিব এটা ঘৰ এটা সংখ্যা থাকিব লাগিব তাৰ পিছত কি পইণ্ট দিব লাগিব সো 2.25 ইফালে কি এক ঘৰ হফালে গল গতিকে ইফালে কি বাফালে আহিব বুজি পাইছা 2.25 অর্থাৎ 2.25 দিয়াৰ লগে লগে 0.225 আৰু 2.25 অৰ্থাৎ 0.225 তকৈ 2.2 সংখ্যাটো ডাঙৰ এটা এই সংখ্যাটো যদি ডাঙৰ হয় তেনলি ইয়াৰ পৰা এটা কমাব লাগিব ব্যালেন্স কৰিবলৈ অৰ্থাৎ 10⁻23 পৰা 22 কৰিব লাগিব হয় এনেকৈ তুমি উন্নত ৰাখিব পাৰিবা 0.2 এক ঘৰ হফালে গৈছে ইফালে কি এক ঘৰ আগফালে আহিব অৰ্থাৎ 23 পৰা 22 আহিব ওকে সো 2.25 ইনটু 10⁻20 এইটো ৰাখিলে হ'ব কিন্তু এটো বেছি সুইটেবল নহব কাৰণ আমি কেমিষ্ট্ৰি যিকোনো ক্যালকুলেশন কৰো সদায় লাষ্টৰ আনসাৰটো কিহত লিখিব লাগে সাইন্টিফিক নোটেশন অৰ্থাৎ বিজ্ঞানসন্মত লিপিত লিখিব লাগে গতিকে এইটো আনসাৰ হৈ গৈছে কিন্তু বিজ্ঞানসন্মত যদি তুমি লিখো তেনেহলে হ'ব 2.25 ইনটু 10⁻22 ইমানটা ইলেক্ট্ৰন গতিকে সোৱা ধাতব পৰিবাহীৰ মাজেৰে প্রবাহিত হওয়া ইলেকট্রনের সংখ্যা কিমান হ'ব 2.25 ইনটু 10⁻22 টা ইলেকট্রন গতি এটো হল আমার সামারি ফিনিশিং তো এটো তোমালোকে লাস্টত লিখি দিবা এইটো লিখি দিয়াৰ পিছত কোৱেশ্চন যেটো হদিছে তাৰে পৰা তুমি এটো লিখি দিবা ওকে গতিকে এটো হৈ গল উদাহৰণ 3.10 এটো হৈ গল এতিয়া 3.11 কি কৈছে সোৱা বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে নিষ্কাশন কৰা ধাতুৰ এখন তালিকা প্ৰস্তুত কৰা ইয়াতে তালিকা প্ৰস্তুত কৰিব কৈছে হেতু আমাৰ ইমান নালাগে জাস্ট ইয়াতে 3-4টা মান এক্সাম্পল তোমালোকে জানিলে হ'ব কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে নিষ্কাশন কৰা দুটা ধাতুৰ উদাহৰণ দিয়া এনেকৈ কোৱেশ্চন দিব পাৰে কাৰণ ইবাৰ সিলেবাস বহুত কমাই দিছে গতিকে প্ৰতিটো টপিকৰ পৰা কোৱেশ্চন অহাৰ চান্স আছে কাৰণ 6টা লেসন যেহেতু ৰিডিউস কৰি দিছে ওকে গতিকে ইয়াতে আৰু ইম্পৰ্টেন্ট হেবিলাক নাহিব গোটেইখিনি ইম্পৰ্টেন্ট হৈ আহিব কাৰণ ইয়াতে তোমাৰ বহুত মাৰ্ক আছে গতিকে প্ৰতিটো টপিক তুমি খুঁটিনাটি পঢ়িব লাগিব ওকে সো বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে নিষ্কাশন কৰা ধাতুৰ উদাহৰণ তেনেহলে সোৱা বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে ইয়াতে মই কেইটামান এক্সাম্পল লৈছো এইকেইটা এক্সাম্পল তোমালোকে লিখি লবা বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে নিষ্কাশন কৰা ধাতুৰ উদাহৰণ হল বা ধাতু হল সোডিয়াম পটাছিয়াম ক্যালসিয়াম লিথিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম এটসেট্ৰা ওকে এইকেইটা ইয়াৰ পৰা যদি দুটা হতে দুটা লিখি দিবা গোটেইকেইটা তোমালোকে মনত ৰাখা দেখো কেইটামান ধাতুৰ উদাহৰণ দিয়া গোটেইকেইটা দিব পাৰিবা ওকে গতিকে 3.11 এটো আনসাৰ হৈ গল এতিয়া 3.12 সোৱা 3.12 কি কৈছে এটো ইম্পৰ্টেন্ট তলত উল্লেখ কৰা বিক্ৰিয়াটো বিবেচনা কৰে এটা ৰিঅ্যাকশনে দিয়া আছে এটো কোৱেশ্চন দিয়া থাকিব ওকে সো ডেট নাম কি Cr272 মাইনাস এর নাম কি হ'ব ডাইক্রোমেট প্লাস 14H প্লাস 6 ইলেক্ট্রন 2 ক্রোমিয়াম 3 প্লাস আৰু 7 ওয়াটার মলিকুল এটো ৰিঅ্যাকশন দিয়া আছে এতিয়া কোৱেশ্চন কি হদিছে সোৱা 1 মোল ডাইক্রোমেটক বিজাৰিত কৰিবলৈ কিমান কুলম বিদ্যুতৰ প্ৰয়োজন হ'ব অৰ্থাৎ ইয়াতে 1 মোল ডাইক্রোমেটক বিজাৰিত কৰিবলৈ কিমান কুলম বিদ্যুতৰ প্ৰয়োজন হ'ব অৰ্থাৎ কিমানখিনি আধান ইয়াতে লাগিব সোৱা ইয়াৰ ৰিঅ্যাকশন টেটো 1 মাৰ্কৰ কাৰণে হয় পৰীক্ষাত আহিলে 1 মাৰ্ক থাকিব
বিক্রিয়াটো দিয়া আছে তোমালোকে পরীক্ষা যদি এইটো বিক্রিয়াটো প্রথমতে লিখি লবা কোশ্চেন দিয়া থাকিব Cr2O7 নিলিখিলেও হ'ব কিন্তু বিক্রিয়াটো লিখি দিলে হেটো অলপ মান দেখাত সুইটেবল হল ওকে সো Cr2O7 2 plus 14H plus 6 ইলেকট্রন 2 chromium 3 plus 7H2 ওকে এইটো হল আমাৰ ৰিঅ্যাকশন এতিয়া সব মোল কনসেপ্ট যদি আমি ইয়াতে এপ্লাই কৰো ইয়াতে কৈছে 1 মোল ডাইক্রোমেটক বিজাৰিত কৰিবলৈ কিমান পৰিমাণৰ বিদ্যুতৰ প্ৰয়োজন হ'ব ইয়াতে হেতু বিদ্যুতৰ পৰিমাণখিনি কাৰ ওপৰত ডিপেন্ড কৰিব মোল অফ ইলেক্ট্ৰন অৰ্থাৎ ইলেক্ট্ৰনৰ মোলৰ ওপৰত এতিয়া ইয়াতে 1 মোল ডাইক্রোমেট ইয়াতে 14 মোল H প্লাস ইয়াতে 6 মোল ইলেক্ট্ৰন আছে 6 মোল ইলেক্ট্ৰন আৰু 2 মোল ক্ৰোমিয়াম 3 প্লাস 7 মোল ওয়াটাৰ বুজি পাইছা এইটো হল আমাৰ মূল কনসেপ্ট এতিয়া এই ডাইক্রোমেটৰ পৰা ক্ৰোমিয়াম 3 প্লাস ৰ বিজাৰিত কৰিবৰ কাৰণে ডাইক্রোমেটক ক্ৰোমিয়ামৰ ডাইক্রোমেটৰ পৰা তো ডাইক্রোমেটৰ ক্ৰোমিয়ামৰ জাৰণ অৱস্থা কিমান +6 ওকে গতে ডাইক্রোমেটক ক্ৰোমিয়াম লৈ বিজাৰিত কৰিবলৈ কিমানখিনি আধানৰ প্ৰয়োজন হ'ব বা বিদ্যুতৰ প্ৰয়োজন হ'ব হেতু সুধিছে হেতু ডিপেন্ড কৰিব ইয়াতে কিমান মোল ইলেক্ট্ৰনৰ প্ৰয়োজন আছে এটো সদায় মনত ৰাখিবা কাৰণ যেতিয়া তোমাক খুদে কিমানখিনি আধানৰ প্ৰয়োজন হ'ব বা কিমান ফ্যাৰাডে বিদ্যুৎ লাগিব এনেকুৱা যদি কোশ্চেন খুদে সদায় তুমি কিমান মোল ইলেক্ট্ৰনৰ প্ৰয়োজন হৈছে কাৰণ ইলেক্ট্ৰনৰ পৰিমাণে আধানৰ পৰিমাণেটো হ'ব এতিয়া 1 মোল ইলেক্ট্ৰন মানে কি আছিল 1 ফ্যাৰাডে আধান 2 মোল ইলেক্ট্ৰন মানে কি 2 ফ্যাৰাডে আধান অৰ্থাৎ কেতিয়াবা সুধিব পাৰে কিমান ফ্যাৰাডে লাগিব গতিকে 6 ফ্যাৰাডে লাগিব ওকে সো 1 মোল ডাইক্রোমেটক ক্ৰোমিয়াম 3 প্লাস লৈ বিজাৰিত কৰিবলৈ 6 ফ্যাৰাডে বিদ্যুৎ লাগি আছে ওকে এতিয়া 6 ফ্যাৰাডে যদি আমি কুলম লৈ পৰিৱৰ্তন কৰো তেনেহলে কি 1 ফ্যাৰাডে মানে কি 96487 কুলম এতিয়া 6 ফ্যাৰাডে মানে কি 6 ৰ লগত কি কৰিব লাগিব পূৰণ কৰিব লাগিব হৈ গল আমাৰ আনসাৰ সো देयरफॉर 1 মোল ডাইক্রোমেটক বিজাৰিত কৰিবলৈ প্ৰয়োজন হয় বিদ্যুতৰ পৰিমাণ কিমান 6 ফ্যাৰাডে ওকে এইবিলাক চাব নালাগে 14H প্লাস 2 ক্ৰোমিয়াম 3 প্লাস এইবিলাক চাব নালাগে জাস্ট তুমি চাবা কিমান মোল ইলেক্ট্ৰনৰ প্ৰয়োজন হৈছে ওকে সো বিদ্যুতৰ পৰিমাণ 6 ইলেক্ট্ৰন দ্যাটস ওয়াই 6 মোল অফ ইলেক্ট্ৰন 6 মোল ইলেক্ট্ৰন মানে কি 6 ফ্যাৰাডে আধান ইকুয়াল 6 ইনটু 1 ফ্যারাডে মান কিমান 96487 কুলম লৈ পৰিৱৰ্তন কৰা হল তে 578922 কুলম গতি ইয়াৰ আনসাৰ হল 578922 কুলম এতিয়া পৰীক্ষা যদি হয় কিমান ফ্যাৰাডে আধান লাগিব তেনেহলে 6 ফ্যাৰাডে এইটো লিখি দিলে আনসাৰটো হৈ যাব আকৌ যদি হয় কিমান কুলম বিদ্যুতৰ প্ৰয়োজন হ'ব বা কিমান পৰিমাণৰ বিদ্যুতৰ প্ৰয়োজন হ'ব তেতিয়া ফ্যাৰাডে লিখি ফ্যাৰাডে তুমি কুলম লৈ পৰিৱৰ্তন কৰি দিবা ওকে গতিকে এইটো আনসাৰ হৈ গল